আজি মই বনালোঁ দুবিধ নতুন ধৰণেৰে নিমকি সদায়নো কিমান একে ধৰণে বনাই থাকিব সেয়ে আজি বনালোঁ নতুন ডিজাইনৰ খায়ো ভাল লাগিব নমস্কাৰ পুৰবী প্ৰিয়া লাইফৰ নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে নিমকি দুবিধ বনাবৰ বাবে মই বাটি এটাত অলপ ময়দা উলিয়াই লৈছোঁ বাটিতে একেবাৰে কম পৰিমাণে বনাম মই যেহেতু ঘৰত খাবলৈ পৰাকৈ তাতে মই অলপ নিমখ দিছোঁ আধা চামুচমান নিমখ দিয়াৰ পিছত অলপ কালজিৰা মিলাইছোঁ তাৰপিছতে কালজিৰাখিনি মিলোৱাৰ পিছতে মই ভালকৈ বস্তুখিনি মিলাই ল'ম হাতেৰে যাতে নিমখখিনি আৰু কালজিৰাখিনি ময়দাখিনিৰ লগত ভালকৈ মিলি যায় মই কোনো ধৰণৰ বেকিং সোডা বা বেকিং ব্যৱহাৰ কৰা নাই কাৰণ মই ইয়াত অলপ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ কাৰণ কম পৰিমাণে মই ৰিফাইন দি হানি গ্ল'টো বনাই ল'ম আপোনালোকে দেখিছে মই দেখুৱাৰ ধৰণেৰে অলপকৈ ভালদৰে ময়দাখিনি ৰিফাইনখিনিৰ লগত মিলাই লৈছোঁ হাতেৰে মিলালে ভালদৰে মিলি যায় বস্তুটো মন কৰিব যাতে ৰিফাইনখিনি বেছি নহয় মুঠি মাৰিলে মুঠিটো ভালকৈ যাতে মাৰিব পাৰি সিমানটো জোখত ৰাখিব লাগিব তাৰপিছতে মই ইয়াত অলপ ঠাণ্ডা পানী ব্যৱহাৰ কৰিম মই কোনো ধৰণৰ গৰম পানী বা কুহুমীয়া পানী ব্যৱহাৰ নকৰোঁ ঠাণ্ডা পানী অলপ দি মই ময়দাখিনি মঠি ল'ম আটা মঠাৰ দৰে মঠি ল'ম কিন্তু এটা কথা মন কৰিব লাগিব যে বেছি টান হ'ব নালাগিব আৰু ঢিলা হ'ব নালাগিব গতিকে মই ইমানটো জোখতে ময়দাখিনি মঠি লৈছোঁ তাৰপিছতে এতিয়া মই 5 মিনিটৰ কাৰণে ময়দাখিনি ঢাকোন দি ৰাখি থ'ম দেখিছে নহয় মই ময়দাখিনি ইমানটো জোখতে বনাইছোঁ বেছি কোমলো নহয় বেছি ঢিলাও নহয় এতিয়া মই 5 মিনিটৰ বাবে ৰাখি দিম এতিয়া মই এটা বাটিত 2 চামুচ ময়দা লৈ লৈছোঁ আৰু তাতে মই অকণমান ৰিফাইন মিলাইছোঁ ৰিফাইন দি চামুচখনেৰে মিলাই ল'ম মই ময়দাকণ ভালদৰে এয়ানো মই কিয় কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব গম পাব ইয়াৰ পিছতে মই এতিয়া ঢাকি ৰখা ময়দাৰ যিখিনি মই তেল দি সানি থৈছিলোঁ ময়দাখিনি এতিয়া আকৌ বনাবলৈ আৰম্ভ কৰিম এয়া চাওক ইমানটো কোমল হৈছে 5 মিনিট ঢাকি ৰখাৰ পিছত মই আকৌ অকণমান হাতেৰে মঠি লৈছোঁ ময়দাখিনি বহুত বেছি মঠিব নালাগে অকণমান এনে কৰি ল'লে হ'ব হাতেৰে এতিয়া মই দুভাগ কৰি ল'ম দুভাগ কৰি সৰুকৈ বল বনাই ল'ম সৰুকৈ দুটামান বল কৰি ল'ম যিহেতু মই দুটা ডিজাইনত নিমকিকেইটা বনাই দেখুৱাম আপোনালোকক এইটো বনাম ডাঙৰ দুটা বল বনাম ডাঙৰ যি দুটা ডাঙৰ কৰিছোঁ সেই দুটাও এটা বেলেগ ষ্টাইলেৰে বনাম আৰু সৰুকেইটাও বেলেগ ষ্টাইলত বনাম আপোনালোকে চাই যাব এতিয়া মোৰ বেলনাখন যিহেতু সৰু হয় মই বৰ সুবিধা নাপাওঁ সেইকাৰণে নিমকি বনাবলৈ মই এখন কাঁহী ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব যদি ভাল লাগে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই যোৱাত সহায় কৰিব এতিয়া মই ভালদৰে ইমানটো জোখত বেলি লৈছোঁ এতিয়া মই এখন ছুৰীৰ সৈতে কেনেকৈনো কাটি ল'ম আপোনালোকে চাই লওক এনেকৈ চুকীয়াকৈ মই কাটি ল'ম নিমকিটো বনাবৰ বাবে এনেকৈ চুকীয়াকৈ কাটি ল'লে কৰিবলৈ সুবিধা হয় মই যিটো ষ্টাইলৰ নিমকি কৰিম বুলি ভাবিছোঁ
মই দেখুৱাৰ দৰে এনেদৰে কাটি ল'ব এতিয়া এফালৰ পৰা এনেকৈ সৰু সৰুকে পাকটো দি যাব লাগিব এয়া মই দেখুৱাৰ ধৰণে কৰি ল'ব আপোনালোকে এতিয়া লাহেকে দুটা আঙুলিৰে চলাই দিলে হৈ যাব আপোনালোকে কৰি চাবচোন একেবাৰে হোটেলত বনোৱাৰ নিমকিৰ দৰে মচমচীয়া হ'ব ঘৰত যে বনাইছে আপোনালোকে কোনো ধৰণৰ মানে ঘৰত বনোৱাৰ দৰে নালাগে একেবাৰে দোকানৰ পৰা বা হোটেলৰ পৰা কিনি অনা নিমকিৰ দৰে লাগে সোৱাদটো আপোনালোকে কৰি চাবচোন এনেদৰে মই গোটেইকেইটা কাটি ল'লোঁ কাটি মই এনেকৈ বনাই ল'লোঁ নিমকিটো এতিয়া এখন ডিছত উঠাই লৈছোঁ গোটেইকেইটা মই এখন ডিছত উঠাই ল'ম তেনেকৈ চাওকচোন কিমান ধুনীয়া হৈছে এটা শংখৰ দৰে দেখি আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ মাজত কিবা কিবি সুমুৱাইও দিব পাৰে কিন্তু মই দিয়া নাই এতিয়া মই এখন কেৰাহী উঠাই লৈছোঁ কেৰাহীত অলপ ৰিফাইন তেল দিছোঁ তেলখিনি গৰম হ'বলৈ দিছোঁ গৰম হোৱাৰ পাছতে মই এটা এটাকৈ নিমকিকেইটা দি যাম এটা কথা মন কৰিব যাতে গেছটো বহুত বেছি বঢ়াই থ'ব নালাগে গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব নহ'লে নিমকিটো ওপৰৰখিনি জ্বলি যাব আৰু ভিতৰৰখিনি মচমচীয়া নহ'ব নিসিজিব কেঁচা কেঁচা হৈ থাকিব সেয়ে একেবাৰে কম জুইত ভাজিব এটা পাতেৰে অকণমান লৰাই দিলে হৈ যাব কম জুইত যিমান দেৰি ভাজিব সিমানেই বস্তুটো ভিতৰৰ পৰা সিজিবলৈ আৰম্ভ কৰিব আৰু খাবলৈও সোৱাদ হ'ব আনফালে মই আকৌ সৰুকৈ যিকেইটা ময়দা লাডু কৰি থৈছিলোঁ সেইকেইটাৰে আন এটা ষ্টাইল দিবলৈ চেষ্টা কৰিম আপোনালোকে এনেদৰে কৰি ল'ব এনেদৰে কৰি বহুত দিন ৰাখিব পাৰে নিমকিটো যেতিয়া মচমচীয়া হ'ব কোনো ধৰণৰ বেয়া হোৱাৰ চান্সে নাথাকে আপোনালোকে এনেদৰে নিমকি বনাই বহুত দিনলৈ চাহৰ লগত খাব পাৰিব বা আলহীকো দিব পাৰিব নিজেও খাব পাৰিব এতিয়া চাওক সেই বাতিত যে মই ময়দা অকণমান ৰিফাইন মিলাই থৈছিলোঁ সেই মিলোৱা ময়দাৰ ৰিফাইনে তাৰ মাজত অকণমান সানি দিছোঁ তাৰপিছত আকৌ এইটো পিঠিও অলপ চামুচ এখনেৰে সানি দিব বা ৰিফাইনৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ৰিফাইনে ব্যৱহাৰ কৰিছোঁ এনেদৰে জাপি দিব জাপি এতিয়া এখন কাটা চামুচেৰে ইটো পিঠিৰেও দুইটা পিঠিৰে অলপ ফুটাই দিব তেতিয়া তেলটো মাজত সোমাব আৰু ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিব নিমকিটো চাবচোন এনেকৈ কৰি আপোনালোকে ঘৰত বনোৱা বুলি গমেই নাপাব কোনোবা হোটেলৰ পৰা অনা বা দোকানৰ পৰা অনা বুলি ভাবিব আনফালে যিকেইটা কেৰাহীত দি থৈছিলোঁ এইকেইটা চাওকচোন সিজি আছে ধুনীয়াকৈ ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে এপাত হেতাৰে মই লৰাই দিছোঁ চাওকচোন কিমান ধুনীয়া ৰং হ'বলৈ আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় ৰংটো দেখিয়ে গম পাইছে যে নিমকিকেইটা কিমান সোৱাদ হ'ব আপোনালোকে এনেকৈ কৰি চাবচোন আলহীকো দিব পাৰিব নিজেও চাহৰ লগত গ্ৰহণ কৰিব পাৰিব এতিয়া মই এইকেইটা নিমকি হৈ গ'ল এতিয়া মই এখন কাগজ পাৰি এখন ডিছতে মই নিমকিকেইটা নমাই থ'ম আনফালে মই আকৌ ডাঙৰকৈ বনোৱা নিমকিকেইটা দি দিছোঁ একেখিনি তেলতে সেইকেইটাও মই কম জুইত 10 মিনিটমান সময় ভাজি থাকিব লাগিব তেলটো সৰহকৈ দিলে সৰহকৈ দিব পাৰিব কিন্তু মই যিহেতু কমকৈ কৰিছোঁ সেই কমকৈ দিছোঁ মই তেলটো এতিয়া লাহেকৈ হেতাখনেৰে লুটিয়াই দিব
আপোনালোকে দেখি হয়তো গম পাইছে একেবাৰে আমাৰ হোটেলৰ পৰা কিনি অনা নিমকিটোৰ দৰে হৈছে নহয়নে বাৰু চাওকচোন কিমান ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিলে আপোনালোকে এনেকৈ কৰি চাবচোন যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব আহিব লগা নটিফিকেশ্যনসমূহ পাবৰ বাবে চাওকচোন নিমকিখিনি কিমান ধুনীয়াকৈ সিজি উঠিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম